আজি মৰ্নিং আহিছোঁ আন্টিহঁতৰ ঘৰত তো বহুত দিন যেহেতু ব্লগ দিয়া নাই ব্লগ বনোৱা হৈ আছে তো আপলোড কৰা নাই তো এইটো হৈছে মোৰ ভাইটি মানে আন্টিৰ ল'ৰা হয় চুলি বেয়া হৈছে নেকি ভিডিঅ' কৰি দিছে কোনটো মিঠু 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 এইটো হৈছে মিঠু মানে সিহঁতৰ ঘৰত এটা পোহনীয়া ভাটৌ মিঠু 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 অ পৰিবি ৰ ঐ ঐ কি হ'ল এখন মাৰি দিয়াচোন দৰজাখন গ্লাছত উঠাওক হয় মিঠু উফ 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 ঐ চাইছে তাক চোৱা এতিয়া আন্টিহঁতৰ ঘৰৰ পৰা আহিলোঁ মানে ফুৰিবলৈ যিহেতু মা তাতে থাকিলে মই অলপ ফুৰিব যাওঁ বুলি ওলাই আহিলোঁ এফালে গৈ আছোঁ ঘৰলৈ মানে মোৰ ভাইটি যাক তামোল শাখা বুলি মাতো আপোনালোকে গম পাইছে তাক ল'বলৈ গৈছিলোঁ এফালে লৈ ল'লোঁ Wherever life takes you, HSBC can help. আমি পালোহি কলিয়া ভুমুৰা এই গৈছোঁ কি হ'ল কি কৈছা পাৰ্কত উঠিমগে বলা প্লেচটো ধুনীয়া ন কলা ৰেচিপি পোষ্ট দিয়া এনেকৈ পোষ্ট নিদিয়া ভালকৈ দিয়া ওপৰলৈ চোৱা আৰু ওপৰলৈ আৰু ওপৰত চোৱা গছজোপালৈ চোৱা আম লাগি আছে অঁ ক তামোল ক পোষ্ট দে কপিৰাইট লাগিব দে এনেকৈ মোচন নিদিয়া ভালকৈ পোষ্টা দিয়া তোমাৰ পজৰ কাৰণে মোৰ কপিৰাইট লাগি যায় ধেত তেৰি কলপাৰ্ক নহয় কলপাৰ্ক যালে ভাতৰ তোমাৰ কিন্তু ডক্টৰে কৈছিলে মনত আছে ন Join the day.